মৰ্নিং সকলোকে এতিয়া আমি গৈ আছো প্ৰথমতে ক'ব পাহৰিলেও নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো গৈ আছো ভাগিনক স্কুলত থবলৈ বতৰটো বহুত ধুনীয়া ফটোৱা বতৰ বৰষুণ চাৰিওফালে বৰষুণ তেওঁ আমি বৰষুণ নেওচি জামি ভাগিনক স্কুলত থৈ আহিমগৈ ভাগিনতকৈ মোমাই ডাঙৰ নহয় এতিয়া আমি আহি পালো বাহঁতৰ ঘৰ কিন্তু ইহে আমাৰ ভাগিন ওলাই হোৱাই নাই খেলি আছে তাৰ চল এইপিনে এইটো ৰাতিপুৱা খাবৰ কাৰণে মই বনাই আছো অমলেট ইয়াত অমলেটটো ভাজি হৈ গ'ল এতিয়া ভাত কেইটামান মাৰি দিওঁ ভালকৈ এতিয়া এয়া বনালোঁ আলু পিটিকা আদা পিঁয়াজ জলকীয়া পিঁয়াজ আইটো আমাৰ পাপই দেখিছে নহয় কি বনাই আছে আলু পিটিকা বনাই আছে ইয়া ভাত আলু পিটিকা ডিম আৰু ইয়াৰ নিমখ এতিয়া বজাই যাম আমি বিয়াহতে চিনি পাওঁ আৰু পাহাৰৰ চিলাতকে গৈ আছে আমাৰ পিজেহঁতৰ ঘৰৰ সন্মুখত এয়া পেলাই দিলে এতিয়া আমি আহি পালোঁ পিজেহঁতৰ ঘৰ এতিয়া গৈ আছোঁ পিজেহে ঘৰত আছে নে নাই অগ্নিগড় পাহাৰ বনাই থৈছে এতিয়া পিজে কল কৰিম নেকি কল এই বৰ সোমাই যামা এতিয়া ৰখি আছোঁ পিজেহঁতৰ ঘৰৰ আগফালে আমি দুটা মানুহ ওলাই অহা নাই পিজিলে ফোন কৰিব দিয়ে The artist এতিয়া আমি আছোঁ পিজিহঁতৰ ঘৰত খাই আছোঁ দৈ চিৰা নাৰিকলৰ লাডু এজ অলৱেজ ফেভৰেট তোৰ তিল পিঠা খাই পাবলৈ ফেভৰেট ওৱান এইটো চবেই একাষৰে কৰে এইটোকে একাষৰে কৰি পেলাই বাকীখিনি আগতে খাই থৈ দিয়ে হেল্ল' দোস্ত এতিয়া আমি ক'লৈ যাম ঘৰত 20 মিনিট হৈ আছে দেখোন এতিয়া আমি আছোঁ পিজেহঁতৰ ঘৰত আৰু এতিয়া পিজে স্কুটিখন লৈ গ'ল ভাইকে তিনিটা যাব নোৱাৰোঁ এখন স্কুটিত ৰখি আছোঁ আমি হ'ল কিমান দুঘণ্টা কৰিলোঁ এতিয়া আমি অকণ ওলাই যাম ফুৰিবলৈ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব পিজে ওলচন মই এতিয়া কি পিন্ধো তুমি উঠি গ'লা হেল্ল' দোস্ত myself Mr. Lohit Acharya D Lohit Acharya वाहियात लाइन था এইটো মই মোবাইলৰ অৱস্থা হ'ল এতিয়া কালি ভিডিঅ' আপলোড দিওঁতে কাহিনীটো কি হ'ল মানে কালি ইউটিউবৰ ভিডিঅ' আপলোড দি আছিলোঁ তাৰপিছত আমাৰ ঘৰত যিহেতু নেটৱৰ্ক নাপায় ওপৰত মোবাইলটো তুলি থৈ দিছিলোঁ ওপৰত আছিলে পানী মোবাইলটো পানীত থৈ দিলোঁ তাৰপিছত গোটেই মোবাইলটো পানী সোমাই মেলি অৱস্থা নাই এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ ব'লক এতিয়া আমি যাম কাৰোবাৰ ঘৰলৈ আৰু মানে ফুৰি গৈ পেলাই বহিমগৈ বোলে ঐ ক'ত বহিমগৈ নকওঁ বাৰু কিন্তু বহিমগৈ আৰু হেল্ল' দোস্ত তো কেছে হে আপলোক আৰু এইখন হ'ল মোৰ কলেজ মই পঢ়া কলেজখন এতিয়া পিজে গৈছে তেল ভৰাবলৈ তেল ডিপুত আমি আছোঁ ৰখি we are waiting here man এতিয়া আমি যাম মানে শান্তিময় পৰিৱেশ এটালৈ আপোনালোকক দেখাই আছোঁ আগতে কি হয় বহুত দিনৰ মূৰত লগ পাই ভাল লাগিলে আৰু কথা বতৰা পাতিলোঁ তেনেকৈ এতিয়া মই আহিছোঁ মাংস কিনিবলৈ এতিয়া মই আহিছোঁ মাংস ল'বলৈ মাংস লৈ পেলাই যাম ঘৰলৈ এতিয়া ডিম খাব আহিছোঁ এইটো কেতিয়াবা কামত আহিব মানে কেতিয়াবা এড কৰিম
তেল ভাল হ'ল গাটো খাই মুখত খোৱা মানুহটোকো থেংক ইউ এটা দিয়া নাই কেলে দেই মাধৱে ভয় খুৱাই খুৱাই মানুহ বেমাৰীয়ে কৰি পেলালে হয় মোক নুঠাবা দেই মই কেপি চেপি খাই আছো বেয়া দেখিছা নাই থোৱা তোমাক তুমি কি খাই আছা আজি কি খাইছা কোনো নেদেখাই কি খাইছে সেয়া আমাৰ ৰাতি জামুগুৰি আৰু এতিয়া মই লৈ আছোঁ চানা আমাৰ এইখন দোকানত মানে চানা তামাম ধুনীয়া বনায় এইটো কেঁচা দিব এইটো দিব বনোৱা মাংসখিনি আজি মই বনাম কি ষ্টাইলত বনাম চাই থাকক ইয়াত এইখিনি হ'ল ব্ৰইলাৰ মাংস এয়া আলু পিঁয়াজ কাটি থৈছোঁ ইয়াত আৰু এইখিনি হ'ল খাহী মাংস মানে ছাগলী মাংস আৰু এইখিনি ছাগলী মাংস এইখিনিও বনাম তো এতিয়া মই মাংস বনাম আপোনালোকক দেখাই আছোঁ মোৰ কিন্তু পিঁয়াজ কাটিলে চকু পানী নোলায় কিছুমানে পিঁয়াজ কাটিলে কান্দি পেলাই যে পিঁয়াজ কাটিলে মোৰ এইবিলাক চকু পানী নোলায় জুইত বনোৱা মাংসৰ মজাই বেলেগ হয়নে নাই তো মোৰ মাংসখিনি জুইতে বনাম গেছ আছে গেছত বনালেও বেলেগ এটা সোৱাদ আৰু জুইত বনালেও বেলেগ এটা সোৱাদ তো মই বনাই আছোঁ জুইত এতিয়া জুইডাল উঠিছে লাহে ধীৰে তেল অকণমান দিছোঁ জুইডাল উঠোৱা কামডাল বিৰাট বেয়া জুইডাল মায়ে উঠাই দিছে আৰু এইটো কাম মানে প্ৰথমতে পিঁয়াজ আৰু জলকীয়াখিনি আগতে দিলোঁ হয়নে নাই এতিয়া কিন্তু মই আজি বেলেগ এটা ষ্টাইলত বনাম সেইটো বিশালৰ ষ্টাইল আৰু মই আজি দিম প্ৰথমতে মাংসখিনি দিম ইয়াত কালি ইউটিউবত দেখিছিলোঁ ৰেচিপি এটা তো আজি সেইটো ট্ৰাই কৰিম এতিয়া আমাৰ জুইডাল উঠি আছে শ্ল' মোশ্যনত ৰাঘৱৰ নিচিনাকৈ আৰু তেলটো ছেইম ৰাঘৱৰ নিচিনাকৈ লাহে লাহে উতলি আছে এতিয়া আমি প্ৰথমতে এনেকৈ এটুকুৰ দি চাম যদি এটুকুৰ ভাজিছে নিচিনা লাগিছে এতিয়া গোটেই কেৰাহীটোৱে দি দিম বাপ্পেকে এনেকৈ কোনে ষ্টাইলত এটুকুৰকৈ দি থাকে এয়া পানী অকণ ওলাইছে দেখোন গোটেই সোপা পৰি যাব আমি এতিয়া গোটেই সোপাই দি দিম বহি লৈছোঁ আৰু মায়ে যোগাৰ দি আছে হেতা পাত নাই এতিয়া হেতা পাত মাক আনিব পঠাইছোঁ এতিয়া এই পেষ্টটোতে আছে হালধি আদা নহৰু জলকীয়া গুড়ি আৰু কিবাকিবি দি আছে আৰু নাজানো এইবিলাক কি দিছে আৰু ইয়াত আমি মাংসখিনি ভালকৈ তেলত লৰাই দিলোঁ এতিয়া অকণমান সময় গৰম হ'ব দিম মানে কালাৰটো উঠক অকণমান এনেকৈ বৈয়ামডাল ইয়াতে আনি নিমখৰ বৈয়ামডাল খুলিম এনেকৈ হাতটোকে ভৰাই দিম ইয়াত এনেকৈ নিমখ অকণ লৈ চাৰিওফালে ছটিয়াই দিম বাপ্পেকে তেল কমেই হ'ল নেকি ঠিকেই নাই এয়া কি হ'লগৈ মই ইউটিউবত বনোৱা দেখোঁতে ইমান ধোঁৱা ইয়াৰ কালাৰখিনি ইমান ধুনীয়া হৈ গৈছিলে মই বনাওঁতে দেখোন কিবা সিজোৱা মাংস নিচিনাহে হৈ গৈ আছে ইউটিউবত মিছামিছিকৈ দেখোন এইটো বাৰু চিন্তা লাগিছে মোৰ এতিয়া মাংসখিনি যেতিয়া আধা সিজা নিচিনা হ'ব মানে আধা সিজি যাব মাংসখিনি তেতিয়াহে এই পিঁয়াজখিনি ইয়াত আমি দি দিম এই পিঁয়াজখিনি দি এইখিনি লৰাই দিম ভালকৈ ইয়াত আমি লাল মিৰ্চ পাউডাৰ এগাল দি দিম এতিয়া খাব নোৱাৰাকৈ জ্বলা কৰি বাপ্পেকে তাৰপাছত এইটো আমি গৰম মছলা নেকি গৰম মছলাও দি দিছোঁ ঠিকছে এইটো কেৰাহীত মই বনাই আছোঁ তাৰপাছত এতিয়া হিলাতে ৰাখোঁ আৰু এইটো কেৰাহীত মাংসখিনি খাহী মাংস মা মানে ইফালে মই লাগি আছোঁ এতিয়া বডি হৈছে আৰু প্ৰায় হৈছে আৰু এতিয়া অলপ সময় সিজি মানে ভাল হৈ গ'লেই মই মানে এইটো ড্ৰাই ফ্ৰাই টাইপৰ কৰিছোঁ অকণ ড্ৰাই ফ্ৰাই আৰু মানে চিকেনটো আপোনাৰ কি পানী দি খাই ভাল নালাগে চিকেনটো তো মইতো চিকেনটো এনেকৈ শুকানে খাই ভাল পাওঁ তো চিকেন নহয় ব্ৰইলাৰ দেই বেছি অকণ ষ্টাইলত পোৱা হৈ যাব চিকেন বুলি ক'লে আমি ব্ৰইলাৰ মাংস বুলি কওঁ আৰু এতিয়া আমাৰ এই ব্ৰইলাৰখিনি হৈ গ'ল আৰু এতিয়া আমি যাম দাদাহঁতৰ চলে মাংসখিনি লৈ মানে মাংসখিনি গোটেইখিনি একেলগে খাম যে মানে এইখিনি ড্ৰাই ফ্ৰাইখিনি আমি এতিয়া শুকানে খাম মানে এনেকৈ তো এতিয়া লৈ যাওঁ তাৰপৰা লৈ যাওঁ মাংসখিনি বাঢ়ি খাবলৈ তো এইখিনি মাংস গৈ আছে এতিয়া মাংসটো খাই পেলাই বৰ ধুনীয়া বনাইছে বুলি কওঁ বৰ ধুনীয়া বনাইছোঁ কাপোৰ